হেল্ল' গাইজ কি খবৰ আপোনালোক সকলো ভালে আছেনে মই কল্পনাই আপোনালোক সকলোকে কল্পনা দি আছামিজ ব্লগছলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মইতো ভালেই আছোঁ বাৰু যিমান পাৰোঁ হেপী থাকিবলৈ চেষ্টা কৰোঁ আৰু আজি মই দিনটো খুবেই ব্যস্ত হৈ আছিলোঁ কিবা কিবি কামতে ঘৰৰে সৰু সুৰা কাম গতিকে আজি মই ভিডিঅ'টো তেনেকৈ আগৰ পৰা ষ্টাৰ্ট কৰা নাই মানে মৰ্ণিং টাইমৰ পৰা ষ্টাৰ্ট কৰা নাই এতিয়া ইভিনিং 6টা 6:30 মান বাজিব হ'ল আৰু মই এতিয়া ৰানিং চানিং কৰি আহিলোঁ আৰু যিহেতু কণ্টিনিউ কৰি থাকিবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে কৰি আহি পেলাই এতিয়া মই ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হৈ পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু ভাবিলোঁ মই আজি যিহেতু এইটো ছিজন আপোনাৰ খুব ফল মূল হয় যিহেতু আম কঁঠালৰ পৰা আদি কৰি যিকোনো ধৰণৰ ফল হয় গতিকে ভাবিলোঁ মই আজি মেংগ' চেক বনাওঁ ঘৰৰ নহয় ওচৰৰে ভাইটিয়ে আনিছিলে মেংগ' ভাবিলোঁ মেংগ' চেক বনাওঁ আৰু লগতে ভাবিছোঁ আপোনালোককো দেখাওঁ যিহেতু মই বনাম আৰু খাম খুব ঠাণ্ডা বস্তু খাব মন গৈছে গৰমত সেইবাবে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ ভিডিঅ'টো জৰিয়তে যে মই কেনেধৰণে মেংগ' চেক বনাওঁ আৰু লগতে আপোনালোকেও বনাই খাই চাব মোৰ ধৰণে মেংগ' চেক গতিকে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কেনেধৰণে মই মেংগ' চেক বনাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব ঠিক আছে আহকচোন আমি এতিয়া মেংগ' চেক বনাওঁ এতিয়া মই 6-7টামান আম লৈ লৈছোঁ আৰু কেইটামান খিচমিচ কেইটামান কাজু বাদাম আৰু কেইটামান ইলাচি লৈ লৈছোঁ লগতে এগিলাচ গাখীৰ আৰু 6-7 চামুচমান চেনি লৈ লৈছোঁ এতিয়া মই আমখিনি বাকলিটো কাটি লৈছোঁ আপোনালোকে দেখিছেই লগতে মই মিক্সি বাতি এটাও ৰেডি কৰি ৰাখিছোঁ য'ত যোনখিনি আম মই কাটিছোঁ কটাখিনি গোটেইখিনি আপোনালোকৰ তাতে মিক্সিত দি দিছোঁ ভালদৰে আৰু গোটেইখিনি দেখাব নোৱাৰোঁ কটা মেলা কিয়নো মই অকলেই কৰিবলগীয়া হৈছে ভিডিঅ'টো সেইবাবে আৰু ইয়াতে মই আপোনাৰ মানে মোৰ জোখাৰে মই দিছোঁ 4-5 চামুচমান চেনি দিছোঁ লগতে আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব কোনোবাই কম খাবও পাৰে চেনি কিছুমানে বেছি খাব পাৰে সেইবাবে নিজৰ মিঠা অনুযায়ী দিব আৰু লগতে মই এগিলাচ গাখীৰ দিছোঁ নিজৰ জোখাৰে আৰু লগতে মই ইলাচিকেইটা থেতেলিয়াই দিছোঁ আৰু লগতে মই যিখিনি খিচমিচ ৰাখিছোঁ খিচমিচখিনি দিলোঁ আৰু লগতে মই আইচ ৰাখি থৈছিলোঁ আইচৰ টুকুৰা 4টামান দিছোঁ এতিয়া মই মিক্সি সাফৰখন বাতিটোৰ সাফৰখন মাৰি দিছোঁ লগতে মই মিক্সি উঠাই দিলোঁ আৰু এতিয়া আমাৰ গোটেইখিনি ৰেডি হৈ গ'ল গোটেইখিনি একেলগে এটা ধুনীয়া বেটাৰ হৈ গ'ল আৰু এতিয়া যিখিনি কাজু বাদাম আছিল গোটেইখিনি কাটি একেলগে ইয়াৰ ওপৰত মই দি দিছোঁ ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু এতিয়া আমাৰ চেক ৰেডি হৈ গৈছে চাওকচোন কিমান ধুনীয়া হৈছে চেকটো আৰু খায়ো বহুত বেছি সোৱাদ লাগিছে আৰু আপোনালোকেও এনেধৰণে বনাই খাই চাবচোন আৰু কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব হয়তো সকলোৱে খায় তথাপিও এবাৰ বনাই খাই চাবচোন হেল্ল' ফ্ৰেণ্ডছ এতিয়া খুব গৰম লাগিছে মোৰ মেংগ' চেক বনাই হৈ গ'ল আৰু আমি খালোঁ সকলোৱে বহুত ভাল লাগিলে ভাল পাইছে আৰু মোৰো ভাল লাগিলে বহুত খাই পেলাই কিয়নো বহুত যিহেতু গৰম এনেকুৱাত খুব ঠাণ্ডা বস্তু পালে বহুত বেছি ভাল পাওঁ আমি সকলোৱে গতিকতে মই মেংগ' চেক বনাই খালোঁ আৰু ভাবিছোঁ আপোনালোকেও মই যেনেধৰণে মেংগ' চেক বনাইছোঁ আপোনালোকেও বনাই খাই চাবচোন আৰু হয়তো ভাল পাব বুলি মোৰ আশা কৰিছোঁ গতিকে আপোনালোকেও খাই চাব আৰু কমেণ্ট কৰি মোক জনাবলৈ একেবাৰেই নাপাহৰিব যেন কেনেকুৱা হৈছে বনোৱা আৰু খাই পেলাই আপোনালোকেও কেনেকুৱা পালে মোক জনাব হয়তো বহুতেই খায় বহুতেই বনাই খায় আৰু বহুতেও জানে মেংগ' চেক বনাবলৈ বাট মই কেনেধৰণে বনাইছোঁ তেনেধৰণে খাই চাব আৰু কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব কিয়নো আপোনালোকৰ এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ বিশেষকৈ বহুত বেছি সহায় হ'ব আগবাঢ়ি যোৱাত সেইবাবে আপোনালোকক মই কৈছোঁ আপোনালোকে ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে বেছি দীঘল কৰিবলৈ চেষ্টা কৰা নাই কিয়নো বহুতে বৰো খাব পাৰে সেইবাবে মই বেছি দীঘল নকৰোঁ ভিডিঅ'বিলাক গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গতিকে আজিলৈ বাই বাই